हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल गाँवलिया लरा। आज आपलोक देखाब जा आसो आमार बरपेटा डिस्ट्रिक्टर अंतर्गत बरमरा बाईहाट खूब धुनिया एन यूनिभार्सिटी होइसे गति के विश्वविद्यालय সেই বিশ্ববিদ্যালয়খন আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। গতিকে মই বৰ্তমান আহি আমাৰ সেই ইউনিভাৰ্চিটিৰ সন্মুখত আহিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ পিছফালে সেই ইউনিভাৰ্চিটিখন আছে। গতিকে সেই ইউনিভাৰ্চিটি আপোনালোকক ভিতৰৰ পৰা বাহিৰৰ পৰা গোটেই বস্তুখিনি আপোনালোকক দেখাম। আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ কাৰণে আমি ভিডিঅ' বনাবলৈ উৎসাহ আৰু উজ্জীৱন নাপাওঁ। গতিকে আমি ইউনিভাৰ্চিটিৰ ভিতৰত সোমোৱাৰ কাৰণে গোটেই অনুমতি পাৰ্মিশ্যন আমাক দিছে। গতিকে এতিয়া ইউনিভাৰ্চিটিৰ ভিতৰত যাই কেনে ইয়াৰ পঢ়িবলৈ কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে, কেনেকৈ ভৰ্তি এডমিশ্যন হ'ব পাৰে, এই গোটেই বস্তুখিনি আজি আপোনালোকক জনাম। তেতিয়াৰ পৰা পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 돈을 참을 수 없을 것 같아 매번 거짓말로 흔들어 난 나를 모든 게 다 상처로 남아 이미 어긋나버린 너와 나 하루하루 쌓여가고 있는 식어버린 내 맘 이제 내겐 이 자리는 없어। ফাইনালি আমি এই দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত সোমাইছোঁ। নিশ্চয় আপোনালোকে দেখা পালে মোৰ লগত আছে মোৰ সৰু ভাইটি আলামিন খান। গতিকে এখেতৰ দ্বাৰা গোটেই বস্তুখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। নিশ্চয় দেখা পাইছে যে আমাৰ লগত কেইজনমান ষ্টুডেণ্ট আছে। গতিকে এখেতে আল্টিমেটলি চিৰি দি উঠি গ'ল। গতিকে আমিও এতিয়া এই চিৰি দি উঠি কিনে ক্লাছৰুমবিলাক ঘৰৰ ভিতৰত আপোনাৰ এই ইউনিভাৰ্চিটিৰ ভিতৰত বাহিৰত গোটেই বস্তুখিনি আপোনালোকক দেখাম। আপোনালোকে চাই থাকক। আমার এইখন ইউনিভার্সিটির স্টুডেন্টবিলাক আছে, নিশ্চয় দেখা পাইছে। আর এজন এখেত কিন্তু স্টুডেন্ট নহয়, এখেত আমার বেলেগ এটা চেনেলৰ ইউটিউবাৰ হয়। গতিকে এই ষ্টুডেণ্টবিলাকৰ দ্বাৰা আমি এতিয়া ইউনিভাৰ্চিটিৰ ভিতৰত যাই কিনে বাহিৰৰ ভিতৰৰ গোটেই বস্তুখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। এইটো ইউনিভাৰ্চিটি কিমান ধুনীয়া কৰি বনাইছে, আপোনালোকে নিশ্চয় দেখা পাই আছে। চাওক, এইটো বৰ্তমান যিটো আপোনালোকে চাই আছে এইটো কিন্তু এইখন ইউনিভাৰ্চিটিৰ যিসকল ষ্টুডেণ্টবিলাক ইয়াতে অধ্যয়ন কৰে সেইসকলৰ থকা ঠাই মানে হোষ্টেল হয়। চাওক, এতিয়া আমি ইউনিভাৰ্চিটিত একদম ওপৰত উঠি আহিলোঁ। চাওক, এতিয়া আমি এই গোটেই ইউনিভাৰ্চিটিখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে এতিয়া আমি ক্লাছৰুমৰ ভিতৰত অলপ অলপ সোমাই যাব চেষ্টা কৰিম। চাওক, বৰ্তমান এইখন এখন ক্লাছৰুম হয়, আমাৰ ষ্টুডেণ্টবিলাক কৰি আছে। চবকে আসসালামু আলাইকুম। চাওক, আমাৰ ষ্টুডেণ্টবিলাক কিমান ধুনীয়াকৈ বহি আছে, মানে ক্লাছ চাগে শেষ হৈছে। আৰু চাওক, ব্লেকবোৰ্ডটো চাওকচোন কিমান দীঘল। গতিকে ডিজিটেল ব্লেকবোৰ্ড, ডিজিটেল ক্লাছৰুম আপোনালোকে নিশ্চয় দেখা পাইছে। পিছত আমাৰ বুকছবিলাক ৰখাৰ কাৰণে বুকশ্বেলফবিলাক আছে। চাওক, শান্তশিষ্ট পৰিৱেশ গঠন কৰি আমাৰ ষ্টুডেণ্টবিলাক ইয়াতে অধ্যয়ন কৰি আছে। গতিকে এটা এটা কৰি গোটেই ক্লাছৰুমবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। তো ফাইনেলি আমি বেলেগ এখন ক্লাছৰুমত আহিলোঁ। আসসালামু আলাইকুম। আপোনালোকে নিশ্চয় দেখা পাইছে সৰু সৰু ল'ৰা ছোৱালীসকলে মানে ষ্টুডেণ্টবিলাকে ইয়াতে পঢ়ি আছে। মই বেলেগ এটা ক্লাছৰুমত আহিলোঁ। গতিকে আমাৰ ইয়াতে পৰম কৰুণাময় শিক্ষাদান কৰি আছে। চাওক, ব্লেকবোৰ্ডবিলাক দেখাইছোঁ আপোনালোকক, গোটেই ক্লাছৰুমবিলাক দেখাত একেই হয়। চাওক, সেমিনাৰ হলৰ নিচিনাকৈ এজন ষ্টুডেণ্টে দেখাই আছে গোটেই বস্তুবিলাক শিক্ষকৰ নিচিনাকৈ।
মই বৰ্তমান এখন ইউনিভাৰ্চিটিৰ ভিতৰত আছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে চাওক, ইউনিভাৰ্চিটিৰ ভিতৰত খেল ধেমালি কৰাৰ কাৰণে ধুনীয়া এখন ঠাই আছে। গতিকে এতিয়া আমি এই গোটেই ইউনিভাৰ্চিটিখন আপোনালোকক দেখাই আছোঁ। আপোনালোকে নিশ্চয় চাই আছে, যে আপোনালোকে নিশ্চয় দেখা পাইছে কিমান শান্তশিষ্ট এখন ইউনিভাৰ্চিটি। গতিকে এখন ইউনিভাৰ্চিটি ক'বলৈ গ'লে গতিকে তাত পাৰ্মিশ্যন অবিহনে আমি কেতিয়াও যাব নোৱাৰি। গতিকে নিশ্চয় পাৰ্মিশ্যন লাগে। গতিকে তাৰ যিখিনি ডিচিপ্লিন মেইনটেইন কৰিব লাগে, ফৰ্মেলিটিজ পালন কৰিব লাগে, গোটেই বস্তুখিনি আমি কৰিছোঁ। এতিয়া এইটোৱে হ'ল সেই ইউনিভাৰ্চিটি যিখন আমাৰ ইয়াৰ মেইন ব্ৰাঞ্চটো আমাৰ কেৰালাত আছে, দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটি। গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া আমি এই ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কিছুমান হোষ্টেলৰ ৰুমবিলাক আপোনালোকক দেখাম। চাওক, এইটো আমাৰ হোষ্টেল ৰুম। গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে যে এতিয়া হোষ্টেলত আমাৰ নাই, কোনো ষ্টুডেণ্টবিলাক নাই, কাৰণ চবেই এতিয়া যাৰ যাৰ ক্লাছৰুমত আছে। গতিকে চব হোষ্টেলৰ ৰুমবিলাক আপোনালোকক দেখাম অলপ অলপকৈ। চ' ফাইনেলি আমি এখন হোষ্টেল ৰুমত আহিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। চাওক, এইটো আমাৰ হোষ্টেল কেম্পাছ হয়। গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে, সেইটো হোষ্টেল হয়। গতিকে ইয়াৰ গোটেই পৰিৱেশখিনি আপোনালোকক দেখাই আছোঁ, নিশ্চয় দেখাই পাইছে আপোনালোকে। চাওক, হোষ্টেলটো চাওকচোন, ক'বলৈ গ'লে যিমান ডাঙৰ এটা হোষ্টেল, এই হোষ্টেলটো যেন আমাৰ অসমৰ কোনো এখন ইনষ্টিটিউট হৈ যাব, মানে ইমান ডাঙৰ এটা হোষ্টেল। মানে ক'বলৈ গ'লে এতিয়া আমাৰ অসমত কিছুমান ইনষ্টিটিউট, এই যিমান হোষ্টেলত যিমান ফেচিলিটি আছে, গতিকে ইমান ফেচিলিটি দি কেনে আমাৰ কিছুমান ইনষ্টিটিউটো, আমাৰ প্ৰাইভেট ছেক্টৰত কিছুমান ইনষ্টিটিউট আছে, সেইবিলাক চলাব নোৱাৰে। গতিকে আপোনালোকে নিশ্চয় দেখাই পাইছে। আপোনালোকক এটা এটা কৰি গোটেই ইউনিভাৰ্চিটিখন আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আমি লাহে লাহে একদম ওপৰৰ মহলাত যাম, একদম ওপৰৰ পৰা গোটেই ইউনিভাৰ্চিটিৰ ভিউখন আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। চাওক, আৰু এটা ইউনিভাৰ্চিটিৰ হোষ্টেল হয়। গতিকে যিহেতু ইয়াতে আপোনাৰ ষ্টুডেণ্টবিলাক থাকে, নিশ্চয় দেখা পাইছে কিমান পৰিপাটিকৈ আছে। এতিয়া আমি লাহে লাহে ইউনিভাৰ্চিটিৰ একদম ওপৰত উঠি আছোঁ। ওপৰৰ পৰা আপোনালোকক দেখাম ইউনিভাৰ্চিটিটো কেনেকুৱা দেখা যায়। আপোনালোকে নিশ্চয় চাই আছে, আপোনালোকে চাই থাকক। এতিয়া এই বিল্ডিংখন, মানে এই ইউনিভাৰ্চিটিৰ একদম ওপৰত মহলত আছোঁ, একদম টপত আছোঁ। গতিকে এতিয়া ওপৰৰ পৰা ইয়াৰ গোটেই পৰিৱেশখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। নিশ্চয় আপোনালোকে দেখাই পাইছে, মই এতিয়া একদম ওপৰত আছোঁ। গতিকে এতিয়া ওপৰৰ পৰা আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। চাওক, ইউনিভাৰ্চিটিখন একদম ওপৰৰ পৰা দেখাত কিমান ধুনীয়া দেখা যায়, নিশ্চয় আপোনালোকে দেখাই পাইছে। গতিকে ওপৰৰ পৰা আপোনালোকক দেখাই আছোঁ গোটেই ইউনিভাৰ্চিটিখন। চাওকচোন, কি ক'ম আৰু আপোনালোকক, যে এখন ইউনিভাৰ্চিটি যিখিনি ফৰ্মেলিটিজ পালন কৰিব লাগে গোটেইখিনি পালন কৰিছে। আৰু এখন ইউনিভাৰ্চিটি দেখাত যেনেকুৱা হ'ব লাগে সেনেকুৱাই আছে, মানে তাতকৈ ব্যতিক্ৰমী দেখা যায়। এইটো ইউনিভাৰ্চিটি অলপ ব্যতিক্ৰমী, মানে বহুত ষ্টাণ্ডাৰ্ড আৰু শুৱনীয়া দেখাত এই ইউনিভাৰ্চিটিখন। গতিকে এতিয়া আমি এই ইউনিভাৰ্চিটিৰ গোটেই বস্তুখিনি আপোনালোকক ওপৰৰ পৰা দেখাই আছোঁ, আপোনালোকে চাই থাকক। এই ইউনিভাৰ্চিটিৰ গোটেই বস্তুখিনি দেখালোঁ। এতিয়া এই ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব হ'লে
মানে কি আপোনাৰ এলিজিবিলিটি লাগে, কি ফৰ্মেলিটিজ পালন কৰিব লাগে, গতিকে আমাৰ মাজত কিছুমান চিনিয়ৰ ষ্টুডেণ্ট মজুত আছে, গতিকে এইসকলৰ পৰা জানিব চেষ্টা কৰিম। আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। गए इस यूनिवर्सिटी में भर्ती होने के लिए एडमिशन लेने के लिए क्या क्या सब प्रोसेस पालन करना पड़ेगा? मतलब जो बच्चे हैं पहले उनको क्लास 5 पास करना है और उनका उम्र जो है 10 साल से लेकर 12.5 साल के अंदर में उसका अगर 12.5 का एक दिन अगर ज़्यादा हो गया तो उसमें अलाउड नहीं है, उसका एडमिशन नहीं कर सकते। और उससे 10 साल से एक महीना एक दिन कम हो तो भी नहीं होगा। तो उसमें उसका जो है वो 5 पास होना है, उसका ज़रूरी है। और जो उसका जो डॉक्यूमेंट्स है पहले उसका जो स्कूल सर्टिफिकेट है वो चाहिए, और उसका जो डेट ऑफ बर्थ सर्टिफिकेट वो भी चाहिए, और उसका गाँव बुढ़ा का एक सर्टिफिकेट चाहिए। तो हम क्या करते हैं, अभी पहले जो हम जब इधर आए थे तो उस वक्त में हम ऑफलाइन हम फॉर्म फिलअप किए थे, लेकिन अभी वैसा नहीं है। अभी ऑनलाइन उसका एक फॉर्म मिलता है वेबसाइट में, और दारूदा ऑफलाइन पास एक वेबसाइट है, उसमें जाकर हम एडमिशन कर सकते हैं। और उसका जो पेमेंट है उसमें ही पेमेंट करके उसका फॉर्म पेमेंट करने के लिए 100 रुपया लेते हैं, वो भी पेमेंट करके हमको ऐसा भर्ती होता है। और जो फॉर्म फिलअप करने के बाद में उसमें एक एग्ज़ाम होता है। पहले क्या हो ओरल एग्जाम में है वो पहले पास किया तो उसको दूसरा रिटन एग्जाम होता है वो लिख सकते हैं। अगर उसमें फेल हुआ तो उसको नॉट अलाउड, उसमें दूसरा एग्जाम लिख नहीं सकते। अगर उसमें पास हुआ तो उसका जो रिजल्ट है जो पहले ओरल एग्जाम देगा तो उसका 15 दिन बाद उसका रिजल्ट आ जाएगा, सेलेक्ट होने का ये उसका रिजल्ट आ जाएगा। उसके बाद हम उसको जो रिटन एग्जाम लिखता है तो उसको क्या होता है 20 दिन बाद उसका रिजल्ट आ जाता है। जब उसका रिजल्ट आने के बाद उसके घर में कॉल किया जाएगा, बोलेगा कि तुम इतना तारीख को आना है, सब लोग उसमें उस तारीख को आना है, उसका सामान वगैरह चीज़ वगैरह ड्राइंग वगैरह लेके আপোনালোকে নিশ্চয় শুনিলে যে এইখন ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ কি এলিজিবিলিটি লাগে, গতিকে গোটেই বস্তুখিনি আমাৰ চিনিয়ৰ ষ্টুডেণ্টৰ পৰা আপোনালোকে জানিলে। গতিকে আৰু এটা কথা জানিব চেষ্টা কৰিম যে और एक बात है जो इस यूनिवर्सिटी में एडमिशन का कितने समय का कब स्टार्ट होता है, कौन सा समय में स्टार्ट होता है? जब हमारा रमज़ान का महीना होता है वो रमज़ान महीने के पहले हम उसको फॉर्म दे देता है, और रमज़ान के बाद में उसका फॉर्म उसके पहले एग्जाम होता है, उसका रिजल्ट भी आता है। তো মানে ৰমজান মাহৰ পিছত ইয়াৰ এডমিশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হয়। গতিকে আৰু এটা কথা জানিব চেষ্টা কৰিম যে इस यूनिवर्सिटी में क्या महिला का क्या टीचिंग देता है क्या? मतलब ऐसा नहीं है, सिर्फ इधर बॉयज़ का अलाउड है, बाद में उसको दे जाएगा। लेकिन उधर हमारा कॉलेज में एक गर्ल्स स्कूल बनाया है, मतलब उसका बॉयज़ भी रखेंगे ऐसे बताया, लेकिन अभी गर्ल्स स्कूल बोल के उसको वो जो गर्ल्स स्कूल है वो जो गर्ल्स स्कूल होगी इसी यूनिवर्सिटी में अंदर है दूसरा আপোনালোকে নিশ্চয় দেখা পালে যে এইখন ইউনিভাৰ্চিটি এটা একফালে আপোনাৰ ছোৱালী এটা স্কুল আছে, মানে সেইটো আমাৰ এইখন ইউনিভাৰ্চিটি কোনো আণ্ডাৰত নহয়। तो और एक बात, इसी यूनिवर्सिटी में जो कौन सा मीडियम में और कौन सा कोर्स प्रोवाइड कर सकते हैं इधर तो इंग्लिश मीडियम है, हमारा जो इंग्लिश मीडियम वो इंग्लिश है, लेकिन बाद में उसको एसएमएस कर सकते हैं, लेकिन अभी फिलहाल उसका इंग्लिश मीडियम है। और इधर देखिए इधर उसका स्ट्रीम जो है वो आर्ट्स है, लेकिन बाद में साइंस करने का संभावना है, तो लेकिन अभी उसका कोई ये नहीं है, लेकिन अभी उसका आर्ट्स में चला जाए। लेकिन इधर दोनों पढ़ाता है, इस्लामिक दोनों भी মানে গোটেই ইউনিভাৰ্চিটিখন আপোনালোকে দেখালোঁ, লগতে এইখন ইউনিভাৰ্চিটি এডমিশ্যন লোৱাৰ কি কি প্ৰক্ৰিয়া লাগে গোটেই বস্তুখিনি আপোনালোকে দেখালোঁ। এতিয়া আপোনালোকক আমাৰ ইউটিউব চেনেল ধন্যবাদ।
আপোনালোকক এই ইউনিভাৰ্চিটিৰ গোটেই পৰিৱেশটো দেখালোঁ ইয়াৰ ভিতৰত কেনেকুৱা বাহিৰত কেনেকুৱা গতিকে গাঁৱলীয়া এখন এৰিয়াত বৰমাৰত এই ইউনিভাৰ্চিটিখন আছে গতিকে আপোনালোকক গোটেই পৰিৱেশখিনি দেখালোঁ আপোনালোকে নিশ্চয় দেখি ভাল পাইছে গতিকে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় আমাৰ ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ কাৰণে আমি ভিডিঅ' বনাবলৈ উৎসাহ আৰু উদ্দীপনা পাওঁ গতিকে বহুত কষ্ট কৰি বহুত গৰমৰ মাজত আপোনালোকক আজিৰ এই ব্লগটো উপহাৰ দিলোঁ গতিকে নিশ্চয় আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজি আমাৰ এই ভিডিঅ'টো মই বৰ্তমান একদম ইউনিভাৰ্চিটিৰ ছাদৰ ওপৰত আছোঁ নিশ্চয় দেখা পাইছে মোৰ তলত আছে সেই একদম ভূমি আৰু ভূমি নামে মাটি গতিকে সেই ইউনিভাৰ্চিটিৰ ওপৰৰ পৰা আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ